পানী নাই ঘৰতে সদায় এনেকা দিগদাৰ হৈছিলে পানী নাই ঘৰতে সদায় এনেকা দিগদাৰ হৈছিলে পিছত আৰু এই কি কয় কিবা মটৰৰ কিবা থাকে নহয় ভিতৰৰ খোৱা ভিতৰত ফুটবল এইটো বুঢ়াটো কি হৈছে কৈ পেলাই সোমাইছিলে চাবলৈ ইয়াতে সোমাতে বুঢ়াটো পৰি গ'ল নিচিনা হৈ পেলাই কিবা গেছ আছে বোলে আৰু সৰু ল'ৰাটো বাবাটো বাচাব লাগে মই কৈছে গেছ আছে বাবা সোমাব নালাগে বাবাটো মৰিছে তই সোমাব নালাগে বোলে ধৰিছিলে নাই বাবাটো ইমান বেয়াকৈ পৰি আৰু সিও আধা ৰাস্তাতে গেছ আছে মাথা ঘূৰাইছে চকু দেখি পোৱা নাই কৈছে মোৰ চকুৰ আগতে পৰি গ'ল আধা ৰাস্তাৰ পৰা শিৱম বাবা চকলাটো আছিলে পাঁচ চকলা আছিলে বাবাটো পাঁচ চকলাটো লৈ পেলাই ভিতৰত সোমাই গ'ল আৰু ল'ৰাটো বাবাটো আৱাজটো শুনিছে বাৰান্দাৰ আছিলে ল'ৰাটো জাল বান্ধি আছিলে পিছত আৰু চাইছে বাবাটো পৰি আছে বাবাটো পৰিছে আমিও চব গ'ল চাইছে পৰি আছে কেছ আছে নেকি বাবা তই যাব নালাগে বুলি ধৰিছিলে নাই বাবাটো মৰম নকৰে নেকি মাইটো বাবাটো উঠাই আনিম চাব লাগে কৈ পেলাই গৈছিলে সি আধা ৰাস্তা বাবাটোৱে পোৱা নাই আধা ৰাস্তা দি সিও পৰি গ'ল মোৰ চকুৰ আগতে পৰি গ'ল বাবা মানে বাবাটো বোলে এই মটৰৰ ফুটবলটা পানী নোহোৱাৰ কাৰণে মানে গা ধুব বিচাৰিছিলে মানুহটো আৰু ফুটবল বেয়া হৈছে বুলি মানে সেই পানৰ জখলা দি নামি গৈছিলে মানুহটো মানে নামি যাওঁতে সেই তাত গৈ নাপালে মানে মাছ ভাততে পৰি থাকিলে মানে তাৰ পৰা যেতিয়া ডুবলুংকৈ কৰিছে ভাইটিজনটো ইয়াত আছিলে তো ভাইটিজনে ডুবলুংকৈ পৰাৰ কাৰণে বাবাই পৰিলে গৈ পেলাই ডাইৰেক্ট দৌৰি গ'ল বোলে তই চালে তো বাবাই পৰি গ'ল আৰু মই এইপিনিৰ পৰা আহি আছিলোঁ মানে ময়ো তেতিয়া এই হাল্লা হৈ গ'ল তেতিয়া মই দৌৰি আহিলোঁ ভাইটিটো আগতে সোমাই গ'ল মইতো লগে নাপালোঁ তাক আগতে সোমাই গ'ল তেতিয়া সি মানে গৈ নোপাওঁতে সিও ডুবলুংকৈ পৰি গ'ল গেছ আছে কৈ পেলাই বাবাৰ নাম নিৰঞ্জন ব্ৰহ্ম ভাইৰ নাম শিৱম ব্ৰহ্ম 60 বছৰ আৰু শিৱমটো 25 বছৰ পঢ়া বাদ দিছিলে মানে এৰিছিলে বিয়াও হৈছিলে তাৰ আৰু ঘৈণীয়েকো প্ৰেগনেণ্ট আছিলে কালি ডেটটো আছে মানে আল্ট্ৰাচাউণ্ড কৰাতে কালিয়ে জন্ম হ'বলৈ ডেটটো আছে কথাহে পাতিছিলে খালি ডিমাপুৰত যাম বুলি মানে গোটেই কিবা বস্তুবিলাক মানে যোগাৰ কৰি আছিলে মানে যাম বুলি এতিয়া এই ঘটনা হৈ গ'ল আছিলে অলপ এইটো কাৰণেতো উঠাবলৈ বিচাৰিছিলোঁ মানে এইটো পানীটো অঁ এইটো উঠাব যোৱাতে এই ঘটনাটো হৈ গ'ল 2 নম্বৰ আজাৰগুৰি